ওকে তো 2012 চনত মেট্ৰিকৰ আনচাৰ শ্বীটবোৰ খাই পেলাইছিলে গৰুৱে। ইয়াৰ পাছতে আকৌ 2016 চনত গোৱালপাৰাত জুইত পৰি ছুচাইড কৰি দিছিলে মেট্ৰিকৰ আনচাৰ শ্বীটবোৰে। ইয়াৰ পাছত এতিয়া 2023 চনত আনচাৰ স্ক্ৰিপ্ট ৰেডি হ'ব নাপালেই, তাৰ আগতে বোলে কুৱেশ্যন পেপাৰে লিক হৈ গ'ল। লিক হোৱা বুলিও ক'ব নোৱাৰি এইটোক। নিউজ চেনেলবোৰৰ কথা যদি শুনিবলৈ যায় তেনেহ'লে আপুনি গম পাব যে কুৱেশ্যন পেপাৰ লৈ কোনোবাই বোলে বিজনেছহে আৰম্ভ কৰিব লৈছিলে। এতিয়া সেই মহাপুৰুষ কেইজন বা কোন সেইটো এতিয়ালৈকে হ'লে কোনো গম পোৱা নাই। তথাপিও শুনিবলৈ পোৱা গৈছে যে CID-য়ে ইনভেষ্টিগেশ্যন কৰি এতিয়ালৈকে 14জনক এৰেষ্ট কৰিছে। কিন্তু এতিয়া এইবোৰৰ মেইন লিডাৰ কোনবা ওলায়। বাই দ্য ৱে, কুৱেশ্যন পেপাৰ লিক হ'ল কেনেকৈ? চেবাৰ চিকিউৰিটি চিষ্টেম ইমান ষ্ট্ৰেংথলেছ নে? CCTVৰ জেগাত ৰখীয়া হিচাপে কুকুৰ বান্ধি থোৱা নাছিলেতো। কুৱেশ্যন পেপাৰ লিক হোৱাৰ পাছতে এতিয়া অসমৰ চুকে কোণে প্ৰতিবাদ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। যিয়ে নহওক, এতিয়া বোলে কুৱেশ্যন পেপাৰ লিক হোৱা সেই ছায়েন্সৰ এক্সামটো 30 মাৰ্চত ৰিশ্বেডিউল কৰা হৈছে। চ' আই হোপ এইবাৰ যাতে একো পেচ নালাগে, ভালে ভালে এক্সামটো হৈ যায় যাতে। পিছে চৰকাৰৰ এই এক্সাম ৰিশ্বেডিউল কৰা সিদ্ধান্তটোত আপুনি ছেটিছফাইড হয় নে নহয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত, তেতিয়ালৈকে গুড বাই।